Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছোঁ। আশা কৰোঁ ভিডিওটো শেষলৈ চাব আৰু এই ভিডিওটোৰ দ্বাৰা বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। আজি মই আপোনালোকৰ আগত আমাৰ দেহৰ স্কিনখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব আহিছোঁ। যেহেতু মই এজনী বিউটি থেৰাপিষ্ট হয়, সো আমাৰ স্কিনখন ড্ৰাই হোৱাৰ সমস্যাসমূহ ঘৰুৱা উপায়েৰে কেনেকৈ দূৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে আমাৰ স্কিনখন সকলো অংগৰ ভিতৰত এক বৃহৎ অংগ। স্কিনখন দুই প্ৰকাৰৰ হয়, 1 নম্বৰ চুলিযুক্ত স্কিন, 2 নম্বৰ চুলি নথকা স্কিন। আমি বেছিভাগ মানুহে জানো যে নোমযুক্ত স্কিনত ঘৰ্মগ্ৰন্থি তৈলগ্ৰন্থি থাকে, আনহাতে নোম নথকা স্কিনত তৈলগ্ৰন্থি বা ঘৰ্মগ্ৰন্থি একো নাথাকে। ইয়াৰ বাহিৰেও আমাৰ শৰীৰৰ স্কিনখনত 3টা প্ৰকাৰৰ হয়, যেনে অইলি বা তেলতীয়া, ড্ৰাই বা শুকান বা নৰ্মেল বা স্বাভাৱিক স্কিন। যিবোৰ স্কিনত পৰ্যাপ্ত পৰিমাণৰ তেল নোলালে সেই স্কিনখনক ড্ৰাই স্কিন বুলি ধৰা হয়। এনেকুৱা স্কিনত অইলৰ অভাৱৰ বাবে স্কিনখনে পানী ধৰি ৰাখিব পৰা ক্ষমতা নোহোৱা হোৱা দেখা যায়। এনেকুৱা স্কিন অত্যন্ত অনুজ্জ্বল আৰু শুকান হোৱা দেখা যায়। ড্ৰাই স্কিনত সাধাৰণতে শালমইনা ওলোৱাৰ সমস্যা নাথাকে, কিন্তু ড্ৰাই স্কিনত সোনকালে ৰিংকেলছ বা বলি ৰেখা পৰে। সো মই আজি ড্ৰাই স্কিনত কিদৰে ঘৰুৱাৰ যতন ল'ব লাগে তাৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ, ড্ৰাই স্কিনত কমকৈ ফেন ওলোৱা চাবোন বা ফেচ ৱাছ ইউজ কৰিব লাগে। খোৱা পানী, 2 নম্বৰ খোৱা পানী বেছিকৈ খাব লাগে। দিনত 2 বা 3 লিটাৰ পানী খাব লাগে। ইয়াৰ বাহিৰেও আমি ডাবৰ পানী বা নেমু পানী ড্ৰাই স্কিনৰ কাৰণে যথেষ্ট ফলদায়ক হয়। 3 নম্বৰ হৈছে ভাল ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে, লগতে উন্নত মানদণ্ডৰ নাইট ক্ৰীম ব্যৱহাৰ কৰিব লাগে। 4 নম্বৰ, ড্ৰাই স্কিনত কেঁচা গাখীৰ বৰ উপকাৰী। ঠাণ্ডা গাখীৰ কপাহত লৈ টনাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। 5 নম্বৰ, ড্ৰাই স্কিনত আৰু এটা ঘৰুৱা দিহা হৈছে বেচন আৰু গাখীৰৰ সৰ মিহলাই 10 মিনিট লগাই কুহুমীয়া পানীৰে ধুই দিব লাগে। 6 নম্বৰ, পকা কলৰ আধা অংশ লগত মৌ এচামুচ আৰু অলিভ অইল এচামুচ মিক্স কৰি 10 মিনিট লগাই কুহুমীয়া পানীৰে ধুই দিব লাগে। এনেকুৱা কৰিলে বহুতো সুফল লাভ কৰিব পাৰি। 7 নম্বৰ, বন্ধু বান্ধৱীসকল, ড্ৰাই স্কিনৰ প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে আমি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। এনেকুৱা কৰিলে স্কিনৰ ড্ৰাই ভাৱটো একেবাৰে নোহোৱা হৈ যায়। কেমিকেল থকা ময়শ্চাৰাইজাৰ আমি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। পাৰিলে আমি থলুৱাভাৱে প্ৰস্তুত কৰা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। বজাৰত পোৱা ময়শ্চাৰাইজাৰ ব্যৱহাৰ আমাৰ স্কিনখনে বহুতো ক্ষতি সাধন কৰে। ইয়াৰ বাহিৰেও আপোনালোকৰ মনত ৰাখিবলগীয়া কথাটো হ'ল যে যিকোনো পেক বা মাস্ক ব্যৱহাৰ কৰাৰ আগতে আমি নিজৰ মুখখন ভালদৰে ধুই ল'ব লাগে। পিছত গোটেই মুখ আৰু ডিঙিটো ময়শ্চাৰাইজাৰ লগাব লাগে। যদি কাৰোবাৰ মুখত এলাৰ্জি বা তেনে ক্ষেত্ৰত এলাৰ্জি থাকে, তেনে ক্ষেত্ৰত এইবোৰ পেক ইউজ নকৰাই ভাল। ইয়াৰ সলনি এজন ভাল সৌন্দৰ্য বিশেষজ্ঞৰ ওচৰত গৈ স্কিনখন টেষ্ট কৰাই তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও ড্ৰাই স্কিনৰ লোকসকলে খোৱা লোৱাৰ ক্ষেত্ৰত যত্ন ৰাখিব লাগে, নহ'লে পটককৈ স্কিনখন কোচ খাই বা ওলমি যাব পাৰে। টোকমা ড্ৰাই স্কিনৰ কাৰণে বহুতো উপকাৰী। ঠিক সেইদৰে বিলাহী, দৈ, আমলখি, সেউজীয়া শাক পাচলি, ৰঙা শাক পাচলি আদি বহুতো সুফলদায়ক হয়। নেক্সট ভিডিঅ'টোত মই ড্ৰাই স্কিনৰ কাৰণে কি খাদ্য উপযোগী তাৰ বিশদভাৱে আলোচনা কৰিম। সো আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।